নমস্কাৰ আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি যিহেতু লক্ষী পূজাৰ দিনাখন মোৰ ছোৱালীয়ে এইদৰে পূজা কৰিছে। সকলো জেগাতে চাকি বন্তি জ্বলাইছে। ভগৱানৰ ওচৰতো তাইয়ে পূজা দিব, কাৰণ মোৰ বিশেষ অসুবিধা, মই দিব নোৱাৰোঁ। সেইকাৰণে তাইয়ে গোটেইখিনি কৰি আছে। এয়া আইতাক যিহেতু নাই, গতিকে আইতাকৰ ফটোৰ সন্মুখতো এগছি চাকি জ্বলাই তাই এইদৰে সেৱা কৰিছে। আৰু এইফালে এয়া দেখিছেনে, আমাৰ ভাড়াঘৰৰ গগৈ বাইদেউ হয়। এই গগৈ বাইদেউ এইবিলাক পূজাৰ প্ৰসাদৰ ব্যৱস্থাখিনি কৰি আছে। তেওঁ সকলো কাটিছে আৰু এনেদৰে কাটি আগবঢ়াই দিছে। আৰু ছোৱালীয়ে ভগৱানৰ ওচৰত, লক্ষী মাৰ ওচৰত সেৱা জনাইছে। পূজা শেষ কৰি প্ৰসাদ খাই এইবাৰ আমি খিচিৰিত ধৰিলোঁ। কাৰণ পূজা বুলি ক'লে খিচিৰি অকণ নাখালে আচলতে মনটো একেবাৰেই ভাল নালাগে। সেইকাৰণে মই দৌৰাদৌৰিকৈ খিচিৰি বহালোঁ, কাৰণ খিচিৰি হওঁতে অলপমান সময় লাগে। সেইকাৰণে ভাবিলোঁ প্ৰথমতে খিচিৰিটোকেই বহাই দিওঁ আৰু গগৈ বাইদেউক মিক্স চব্জি কাটিবলৈ বুলি লগাই দিলোঁ। আৰু এইফালে পাকঘৰটো দেখি আপোনালোকে কিন্তু একেবাৰে নাহাঁহিব। দৌৰাদৌৰিকৈ সকলো কৰিব লগা হৈছে যে ৰাতিলৈ চন্দ্ৰগ্ৰহণো, গতিকে চন্দ্ৰগ্ৰহণ হোৱাৰ আগতে আমি খাই বৈ আজৰি হ'ব লাগিব। আৰু যিহেতু খিচিৰি বনাইছোঁ, সেইকাৰণে মই এইফালে বিলাহী কাটিবলৈ লাগি গ'লোঁ টক বনাম বুলি। অকণমান যদি মিঠা টক নহয়, তেনেহ'লে খিচিৰিখিনি খোৱাটো কিবা আধৰুৱা যেন লাগে। সেইবাবে টকৰ ব্যৱস্থা কৰিলোঁ, বিলাহী কাটি ল'লোঁ টকৰ কাৰণে। এয়া প্ৰায় খিচিৰি হওঁ হওঁ হৈছে। অলপ ঘি ঢালিলোঁ। মই কিন্তু খিচিৰিত ঘি দিলে খুবেই ভাল পাওঁ। আপোনালোকে কোনে কোনে ভাল পায় জনাবচোন ঘি খাই। মই ঘি আচলতে খিচিৰিত বুলি নহয়, মই গৰম ভাততো ঘি অকণমান দি খাই খুব ভাল পাওঁ। আমাৰ ঘৰত অৱশ্যে বহুতে ভাল নাপায়, গতিকে অকণমান কমাই দিছোঁ। নাভাবিব যে ইমানখিনি খিচিৰি বনাই এইকণহে ঘি ঢালিলে। মই পিছত তাৰমানে এক্সট্ৰাকৈ আকৌ ঘিখিনি দি খাম, কিন্তু বহুতে যে বেয়া পায়, সেইকাৰণে মই ঘিটো কমাই দিলোঁ।
বিলাহীখিনি লাহে লাহে গলিবলৈ ধৰিছে আৰু মই ইয়াতে এটুকুৰ গুড় পেলাই দিলোঁ। ভাবিলোঁ এটুকুৰে কম হ'ব, আৰু এটুকুৰ দি দিলোঁ। গতিকে দুটুকুৰ গুড় মই দি দিলোঁ মিঠাটোৰ কাৰণে, কাৰণ মই মিঠা খাই খুবেই ভাল পাওঁ। খিচিৰিৰ লগত এনেই নহয়, এনেই মিঠা খাই বৰ এটা ভাল নাপাওঁ। আপোনালোকে কিজানি ভাবিছে মই মিঠা খাই ভাল পাওঁ, কিবা খাই ভাল পাওঁকৈ মই নিজৰ কাৰণেই মই বনাই আছোঁ। আচলতে নহয়, মই নিজৰ কাৰণে বনোৱা নাই। আচলতে মিঠা টকটো কিজানি আপোনালোকে সকলোৱে খাই ভাল পায়। তাৰ আগতে মই কিন্তু মিষ্টাৰলৈ আগতীয়াকৈ কাঢ়ি থলোঁ মিঠা দিয়াৰ আগতে, কাৰণ তেওঁ অলপো মিঠা খাই ভাল নাপায়। এয়া হৈ গ'লত আমি সকলোৱে বহি খিচিৰি খাবলৈ ধৰিলোঁ। আমি আচাৰ ল'লোঁ, পাপৰ ল'লোঁ, বিলাহী টক, মিক্স চব্জি, এনেদৰে আমি খিচিৰি সকলোৱে খালোঁ। এইখিনিতে কাষতে চিপছৰ পেকেটটো দেখি কিজানি আপোনালোকে ভাবিছে এইটো কোনে খাব। আচলতে এইটো মোৰ ছোৱালীয়ে খাব, কাৰণ তাই বৰ এটা খিচিৰি খাই ভাল নাপায়। তথাপিতো উপায় নাই, যেতিয়া খাবতো লাগিবই, সেইকাৰণে চিপছৰ পেকেটটোকে উলিয়াই লৈছে। এয়া আমি খাওঁ দেই। আজিলৈ আহোঁ, বাই বাই। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। বাই বাই, গুড নাইট।